নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ সকলোৰে ভাল। ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামে LP আৰু UP টিচাৰৰ যি 5,500টা পোষ্টৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিলে, সেই মেৰিট লিষ্ট নতুনকৈ প্ৰকাশ পাইছে। আহকচোন আলোচনা কৰোঁ কেনেদৰে আপোনালোকে গোটেই লিষ্টখন পাব আৰু নিজৰ নাম ৰোল নম্বৰটো কেনেকৈ চেক কৰিব আৰু কিদৰে কনফাৰ্ম হ'ব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন DE 5,550টা ভেকেঞ্চিৰ যি নটিফিকেশ্যন ৰিজাল্টৰ সেয়া মিডনাইট 25 অক্টোবৰ ৰাতি মুকলি কৰি দিছে। ইয়াৰে লোৱাৰ প্ৰাইমেৰীৰ বাবে ভেকেঞ্চি আছিলে 3,880টা, আপাৰ প্ৰাইমেৰীৰ বাবে 1,750টা। আপোনালোকে যদি নিজৰ ইনফৰ্মেশ্যনখিনি মেৰিট লিষ্টত চাব বিচাৰে, আপোনালোকৰ দৰকাৰ হ'ব নেম অফ ডিষ্ট্ৰিক্ট, কেটেগৰী, এপ্লিকেশ্যন নাম্বাৰ, জেণ্ডাৰ, পাৰ্চেণ্টেজ অফ মাৰ্কছ, HSLC, টেট এণ্ড আদাৰ্ছ, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, টোটেল মাৰ্কছ এইখিনি মিলাই চাব লাগিব। অ'কে, আপোনালোক মই এই লিংকখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম। ইয়াত আপোনালোকে ফাৰ্ষ্ট নিজৰ মেৰিট লিষ্টখন চাব হ'লে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটো খোল খাব। ইয়াত আপোনালোকে দেখিছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে নিজৰ নিজৰ মেৰিট লিষ্ট আছে। ইয়াত আপুনি এতিয়া যিকোনো আপুনি নিজৰ ডিষ্ট্ৰিক্টখন চুজ কৰি পেলাই সেই ডিষ্ট্ৰিক্টখনৰ চাই ল'ব। PDF-টো আপুনি অ'পেন কৰি দিব। ইয়াত অ'পেন কৰাৰ লগে লগে আপোনালোকে নিজৰ নাম ৰোল নম্বৰটো মিলাই চাব। ইয়াত আপোনালোকে নিজৰ নাম ৰোল নম্বৰটো মিলাই চালে গম পাই যাব। ঠিক সেইদৰে আপোনালোকে যদি ছেকেণ্ড মেৰিট লিষ্টখন চাব বিচাৰে, ছেকেণ্ড মেৰিট লিষ্টখন আপোনালোকে ইয়াত ডাইৰেক্ট পাই যাব। এইখন হৈছে ছেকেণ্ড মেৰিট লিষ্টখন। এইদৰে আপোনালোকে ডাইৰেক্ট লিংক এটাত আপোনালোকে গৈ নিজৰ চেক কৰিব পাৰিব। মই আপোনালোকক সেই লিংক এটা ডেছক্ৰিপশ্যন বক্সত দি দিম।